বৰকাজি মোৰ স্মৰণ কি তুমি তুমি ৰুক্মিণী দূত আহোঁতে নিৰ্ভয় মনে ভিতৰলৈ তোমাৰ জয় হওক কৃষ্ণ বাসুদেৱৰ জয় হওক কৃষ্ণ পৰা আছে কোমল নতুন আসন আসন গংগা হে প্ৰভু তোমাৰ এই সুবৰ্ণ সিংহাসনৰ বহাৰ মই যোগ্য নহওঁ প্ৰভু মই যোগ্য নহওঁ প্ৰভু কিন্তু নকৰিবা মনত সংশয় মই যে নিজ হাতেৰে তোমাক মই এই শাসনত জিলিকা হোৱাই কৃষ্ণ মোৰ নাম ধন্য হওক দামোদৰপতি ধন্য হওক দামোদৰ তোমাৰ কিবা নাম কিবা ধাম কিবা সেইটো আহিলে তুমি দাম মোৰ নাম আগে কৰিছিলো মন্দিৰৰ তোমাৰ এই ৰূপে মমালৈ মুকুট ভাৱে আহিছে প্ৰভু প্ৰভু পত্ৰখনি পঢ়ি চাই ৰখা ব্যৱস্থা গ্ৰহণ কৰা
তুমি ভগৱানৰ ইচ্ছা ভয়ক কাতৰ হৈ ৰুক্মিণী দেৱীয়ে তোমাকে কৰিছে স্মৰণ নোৱাৰে যে ৰ'ব তুমি দ্বাৰকা পুৰী চোৱা দেৱৰ কিনাৰতে আহিব লাগিছে শুনিছো কৃষ্ণ মনে মনে ময়ো আজি তোমাকে কৰিছো স্মৰণ এয়া আমার মন্দিৰৰ ভকত ৰুক্মিণী আই প্ৰেম পত্ৰ লৈ আহিছে দ্বাৰকা পুৰীলৈ কি উপায় মই মন্দিৰৰ দিশেৰে ময়ো মন্দিৰৰ মোৰো আছে দায়িত্ব বিশেষ মন্দিৰত হ'ল মই সদস্যালৰ বাবে আৰু তাৰ তীব্ৰ কোনে কৰে তোমাক তীব্ৰ অপমান মন্দিৰৰ দুৱাৰ সেই দুৰ্গতিৰ তোমাৰ নামত আহি শতবাৰ কৰি পদাঘাত মুখ আৰু বৃদ্ধজনক অপমান কৰিলে তাৰ বাবে তুমি নতুন চিন্তা দুখী মই সময়ত কৰিও ৰূপ কহিলে অহংকাৰ কৰি অংগীকাৰ কৰিছে তোমাক এই রূপ দেবে আসুন তার সে মনোনীত বর্গে সে বিরাজ কি কুপার রুক্মিণীর মনোপুষা মনে করি কত কত কি কুপাল কত কত রূপনবীর ক্ষমত বরপথ যত আছে কৃষ্ণ বিষ্ণুবী সকলোকে মই সমনত কৰি অকুল সজোৱা তুলন্তে ৰথ কোনদিনৰ দিশেৰে কোনদিন যাত্ৰা মোৰ ৰাস্তা জয় জগন্নাথ শ্ৰীকৃষ্ণ জয় জগন্নাথ শ্ৰীকৃষ্ণ জয় জগন্নাথ শ্ৰীকৃষ্ণ কুমিল
দিন